শিৱসাগৰ জিলাৰ আমগুৰিৰ হালুৱাটিঙত উত্তপ্ত পৰিস্থিতি। হালুৱাটিঙত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আবকাৰীৰ তীব্ৰ অভিযানৰ পাছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সমীৰণ দুৱৰাক অপদস্থ আৰু শাৰীৰিকভাৱে আক্ৰমণ একাংশ উন্মাদ লোকৰ। হালুৱাটিং কপাহতলী মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই অভিযানত উদ্ধাৰ কৰা হয় বহু সংখ্যক অবৈধ সুৰা। এনে পৰিস্থিতিত হাতে হাতে লাঠি দা লৈ আৰক্ষী আবকাৰীক আক্ৰমণৰ চেষ্টা গাঁৱৰ অবৈধ সুৰাৰ লগত জড়িত লোকৰ। বৰ্তমানো উত্তেজনাময় পৰিস্থিতি। নামটিৰ পৰা ৰিণ্টু হেনচোৱাৰ প্ৰতিবেদন, ভাদৈ নিউজ। Boston,